নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিকোনো সম্পৰ্কক পাহৰি যোৱা ইমান সহজ নহয়, বিশেষকৈ যিবিলাক সম্পৰ্ক ভাৱনাৰ লগত জড়িত হৈ থাকে। তাতোকৈ ওপৰত যিবিলাক সম্পৰ্ক প্ৰেমৰ সম্পৰ্ক, অৰ্থাৎ এক লাভ ৰিলেশ্যনশ্বিপৰ সম্পৰ্ক। যেতিয়াই আমি আমাৰ আপোনজনক এৰিবলগীয়া হয়, তেতিয়া সেই দুখক সহ্য কৰা সহজ নহয়। ব্যক্তিজন তেওঁক পাহৰিব বহুত চেষ্টা কৰে, কিন্তু তেওঁৰ ভাৱনাই ব্যক্তিজনৰ ওপৰত বহুত বেছিকৈ প্ৰভাৱ পৰে। আৰু এনেদৰে কেতিয়াবা ব্যক্তিজন ডিপ্ৰেশ্যনৰ চিকাৰ হৈ পৰে। তেওঁ যিমান সেইবোৰক পাহৰিব চেষ্টা কৰে, সিমানেই সেইবোৰ তেওঁৰ সন্মুখত আহি পৰে। সেইবাবে প্ৰত্যেক ব্যক্তি কিছুমান ভুল কাম কৰে, যিবোৰ সেইখিনি সময়ত কৰিব নালাগে। যেনে ব্যক্তিজন তেওঁক বাৰ বাৰ ফোন কৰে, মেছেজ কৰে, আৰু কেতিয়াবাতো তেওঁ নিজকে ৰুমত বন্ধ কৰি লয়। আৰু ইয়াৰ বাবে কেতিয়াবা ব্যক্তিজন নিচাযুক্ত দ্ৰব্যৰ সৈতে নিজকে ঠেলি নিয়ে। কাৰণ ব্ৰেকআপৰ সময়ছোৱা বহুত বেয়া লগা সময়। আৰু আমি এতিয়া এই ভিডিঅ'টিৰ জৰিয়তে জানিম যে ব্ৰেকআপক কেনেকৈ হেণ্ডেল কৰিব পাৰি। সৰ্বপ্ৰথম আপোনাক এইটো বস্তু ধ্যান ৰাখিব লাগিব যে ব্ৰেকআপৰ সময়ত প্ৰত্যেক ব্যক্তি যিটো ভুল কৰে সেইটো হ'ল যে সেই ব্যক্তিজনক পাহৰিব চেষ্টা কৰে, যিটো আপুনি একেবাৰেই কৰিব নালাগিব। আপুনি সেই ব্যক্তিজনক পাহৰিব চেষ্টা একেবাৰেই কৰিব নালাগিব। কাৰণ যেতিয়াই আপুনি আপোনাৰ বন্ধুবোৰক তাইৰ নাম লৈ ক'ব যে তাই মোৰ জীৱনৰ পৰা গুচি গৈছে আৰু মই তাইক পাহৰিব বিচাৰোঁ, আৰু তাই বাৰে বাৰে আপোনাৰ মগজুত আহিব, আৰু তাইক আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। এতিয়া আপুনি নিজৰ চকু বন্ধ কৰকচোন আৰু এটা চৰাইৰ কথা নাভাবিবচোন, কিন্তু কি হ'ব, আপোনাৰ সন্মুখত চৰাইয়ে আহিব। আৰু এনেকুৱা আপোনাৰ জীৱনতো হয়। যেতিয়া আপুনি কোনোবা ব্যক্তিক পাহৰিব চেষ্টা কৰে, তেতিয়া আপুনি তেওঁক পাহৰিব নোৱাৰে। বাৰ বাৰ সেইজন ব্যক্তি আপোনাৰ সন্মুখতেই আহে। আৰু কিছুমানতো এইটো ভাৱ হয় যে নিচা কৰাৰ পিছত সেই ব্যক্তিজনক পাহৰি যাম। কিন্তু কি হয়, নিচা কৰাৰ পিছত সেইবোৰকেই ফোন লগাই মেছেজ কৰে, যিবিলাকক তেওঁ পাহৰিব বিচাৰে। কাৰণ তেওঁৰ মনত তেতিয়া খং উৎপন্ন হয়। সেইবাবে আপুনি সেই ব্যক্তিজনক পাহৰিব চেষ্টা নকৰিব। আপুনি নিজকে কিবা অন্য কামত ব্যস্ত কৰি লওক, বা নিজৰ ফেমিলিৰ লগত সময় কটাওক, বা কিবা আপোনাৰ হবি থাকিলে সেই হবিটোক ডেভেলপ কৰক। এনেদৰে আপুনি নিজকে বহুত হেপী ফিল কৰিব। বহুতবাৰ লোকে ব্ৰেকআপৰ পিছত অকলে নিজকে এটা ৰুমত বন্দী কৰি লয়, সম্পূৰ্ণৰূপে দেৱদাস হৈ পৰে, আৰু বাহিৰা দুনিয়াৰ সৈতে সম্পূৰ্ণৰূপে নিজকে বেলেগ বনাই লয়, যিটো তেওঁ সকলোতকৈ ডাঙৰ ভুল কৰে। ব্ৰেকআপৰ পিছত এনেকুৱা ভুল আপুনি কেতিয়াও নকৰিব। আৰু সেইটো সময়ত বেছিভাগ সময় আপোনাৰ বন্ধু আৰু আপোনাৰ ফেমিলিৰ সৈতে সময় কটোৱা উচিত। যেতিয়া কোনোবা ব্যক্তি অকলশৰীয়া হৈ পৰে, তেওঁ বহুত ব্যাকুল হৈ পৰে। সেইবোৰ ঘটনাকে বাৰে বাৰে মনত পেলায়, যাৰ কাৰণে তেওঁ এক ভুল ৰাস্তা বাছি লয়। সেইবাবে মনত ৰাখিব, যেতিয়াই ব্ৰেকআপ বা এনেধৰণৰ পৰিস্থিতি আপোনাৰ জীৱনলৈ আহে, তেতিয়া আপুনি কেতিয়াও অকলশৰীয়া হৈ নাথাকিব। আৰু কিছুমান এনেকুৱা ব্যক্তি আছে, তেওঁ ভাবে যে মোৰ নিজৰ লগতে কিবা কমি আছে, সেইবাবে তাই মোক এৰি থৈ গুচি গৈছে, আৰু এনেদৰে নিজকে দোষী বুলি মানি লয়। যিজন ব্যক্তি এৰি গৈছে তেওঁতো খুব শান্তিত আনন্দত আছে, কিন্তু এইজন ব্যক্তি ব্যাকুল হৈ থাকে, আৰু এনেদৰে ব্যক্তিজন চেল্ফ কনফিডেন্স হেৰুৱাই পেলায়। আৰু ইয়াক ঘূৰাই আনিবলৈ ব্যক্তিজনক বহুত সময় লাগে। যেতিয়া কাৰোবাক তেওঁ নিজৰ কৰি ল'ব নোৱাৰে, তেতিয়া তেওঁৰ মনলৈ এইটো ভাৱ আহে যে কিজানি মোৰেই ভাগ্য বেয়া। আপুনি এইটো ভাবা উচিত যে সেই ব্যক্তিজনৰ ভাগ্য বেয়া, কাৰণ তেওঁ আপোনাক পোৱা নাই। ব্ৰেকআপৰ পিছত কিছুমান ব্যক্তিৰ মনলৈ প্ৰতিশোধৰ ভাৱনা উৎপন্ন হয়, যিটো সম্পূৰ্ণৰূপে ভুল ৰাস্তা। আৰু এনেদৰে তেওঁ নিজৰ বা সন্মুখত থকাজনৰ জীৱন ধ্বংস কৰি দিয়ে। আৰু সেইবাবে আমি সমাজত এইবোৰ ঘটনা দেখা পাওঁ, যিবোৰ হ'ল ৰেপ, মাৰ্ডাৰ, এচিড এটেক, ছুইচাইড, এনেধৰণৰ কিছুমান বাতৰি আমি দেখিবলৈ পাওঁ। যেতিয়া কোনোবা ব্যক্তিৰ প্ৰেম হয়, তেতিয়া তেওঁক এনেকুৱা লাগে যেন তেওঁ গোটেই দুনিয়াখন পাইছে। আৰু যেতিয়া সেই ব্যক্তিজনৰ ব্ৰেকআপ হয়, তেতিয়া তেওঁৰ এইটো ভাৱ হয় যে তেওঁৰ দুনিয়া উথল পুথল হৈ গৈছে। সেইবাবে সেই ব্যক্তিজন সন্মুখত থকা ব্যক্তিজনৰ জীৱন ধ্বংস কৰিবলৈ চেষ্টা কৰে, যিটো সম্পূৰ্ণৰূপে ভুল। সেইবাবে আপুনি এইটো কথা মানি লোৱা উচিত যে তেওঁ এতিয়া আপোনাৰ জীৱনত নাই, দুজনৰ জীৱন বেলেগ হৈ পৰিছে। সেইবাবে আপুনি আপোনাৰ জীৱনটোক আগুৱাই লৈ যাওক, আৰু তেওঁ বা তাইকো সুবিধা দিয়ক জীৱনটোক আগুৱাই লৈ যাবলৈ। যদি আপোনাৰো ব্ৰেকআপ হৈছে, তেন্তে এই কথাবোৰক নিশ্চয় ধ্যান ৰাখিব। আৰু যদি আপোনাৰ কোনোবা বন্ধু বা বান্ধৱীৰ প্ৰয়োজন, তেনেহ'লে সেইজনক এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব।
যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনে ধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।